বন্ধুসকল, তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আলোচনা কৰিম হাতৰ 5 ছেকেণ্ডকৈ টাইমাৰ লগোৱা থাকিব। যিসকলে পাৰিবা সেইসকলে কমেণ্টত জনাবা। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. মুখ নাই কিন্তু কথা কয়, কাণ নাই কিন্তু সকলো শুনে, মানুহে দূৰৰ পৰা ব্যৱহাৰ কৰে। এই প্ৰশ্নৰ উত্তৰ মোবাইল। 2 নম্বৰ, দুই বাই কাষে একেলগে কাম কৰে কিন্তু এজনে আনজনক দেখা নাপায়। এই প্ৰশ্নৰ উত্তৰটো হ'ল চকু। পাখি নাই কিন্তু উৰে, ভৰি নাই কিন্তু দৌৰে, সকলো ঠাইতে থাকে। এই প্ৰশ্নৰ উত্তৰটো হ'ল বতাহ। 4 নম্বৰ, জন্ম মোৰ পানীত, মৃত্যু মোৰ পানীত, কিন্তু পানী দেখিলেই মই গলি যাওঁ। এই প্ৰশ্নৰ উত্তৰটো হ'ল নিমখ। 5. মই দৌৰো কিন্তু ভৰি নাই, মই কান্দো কিন্তু চকু নাই, মই কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল নদী। 6 নম্বৰ, এজন পিতাকৰ 4জন পুতেক, প্ৰতিজনৰ এজনকৈ বনি, মুঠ কিমান সন্তান? এই প্ৰশ্নৰ উত্তৰটো হ'ল 5জন। 7 নম্বৰ, এটা কোঠাত 5জন মানুহ, প্ৰত্যেকৰে এটা মমবাতি, 3টা নিভি গ'ল, কোঠাত কিমান মমবাতি থাকিল? এই প্ৰশ্নৰ উত্তৰটো হ'ল 5টা। 8 নম্বৰ, যিমানেই শুকুৱাবা সিমানেই ভিজে, ঘৰত প্ৰায়ে ব্যৱহাৰ হয়। উত্তৰ, টাৱেল। 9 নম্বৰ, এটা বস্তু ভাঙিলে তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি, সেইটো কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল কণী। 10 নম্বৰ, আগতে দিলে পিছত পোৱা যায়, মানুহে প্ৰতিদিনে কৰে। এই প্ৰশ্নৰ উত্তৰটো হ'ল সন্মান বা মৰম। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।